নমস্কাৰ আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকক চানকুচি গাঁৱৰ মহমাৰা পুখুৰী দেখুৱাবলৈ ওলাইছো। এই পুখুৰীটো আহোম ৰাজত্বকালতে খন্দোৱা হৈছিল। এইটোৱে হৈছে ঐতিহাসিক মহমাৰা পুখুৰী। ইতিহাস মতে এই পুখুৰীটো খন্দোৱাৰ পিছতো ইয়াৰ পৰা পানী নোলোৱাত পূজা অনুষ্ঠিত কৰি মহ বলি দিয়াতহে পুখুৰীটো পানীৰে উপচি পৰে। সেয়ে উক্ত পুখুৰীটোৰ নাম মহমাৰা পুখুৰী বুলি জনাজাত। ইয়াৰ উপৰিও আন কেইবাটাও পুখুৰী খন্দোৱা হৈছিল যদিও 1897 চনৰ বৰ ভূঁইকঁপত এইবোৰ পুখুৰী পোত যায়। চানকুচি গাঁও প্ৰসংগত আশ্ৰম বুলি ক'লে মহমাৰা পুখুৰীৰ পূব পাৰটোকেই সততে বুজা যায়। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভৱিষ্যতেও আমি অসমৰ প্ৰত্যেক জিলাৰ পৰ্যটনৰ সম্ভাৱনা থকা ঠাইবোৰ আপোনালোকৰ আগত আকৰ্ষণীয় ৰূপত দাঙি ধৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।